মোক দুদিন তিনিদিনে এতিয়া এনেকুৱা বস্তু এটা জ্বালা দি আছে মই নিজে গম পোৱা নাই কি বস্তু তাৰমানে এনেকুৱা মানে জ্বালা দি আছে এক দুই তিনিদিনে হৈছে মই মাৰি বেচাৰি বাপ্পা একদম এনেকুৱা জ্বালা দিছে তাৰমানে মোক এক দুদিন তিনিদিনৰ ভিতৰতে মাৰি বেচাৰি মই আকৌ আজি খাই পেলাম ইয়াক কাক মাৰাৰ কথা কৈ আছে বস্তু দুই একদিন বেলেগ 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 মাৰি পেলাব বোলে এইবিলাক কাক বা মাৰে বা মাথাটোতো অহা নাই একবাৰ কোনি বা মাৰিব গম পাইছো ই নিশ্চয় কাৰোবাক মাৰিব মানুহক মাৰিবই সেইকাৰণে হৈছে কোনোবাই ডিষ্টাৰ্ব দিছে তাক মাৰিব গম পায় মই ইমিডিয়েট পুলিচক খবৰ দিব লাগিব যেনেকৈ কি নহওক মই পুলিচক খবৰ দিবই লাগিব নহ'লে কাৰোবাক মাৰি পেলাব মই এতিয়া পুলিচ এটা বিচাৰি যাব লাগিব আমাৰ এটা ক'ৰবাত বহি থাকে গম পায় এই পুলিচক মই ক'ব লাগিব মই এতিয়া যাওঁ হয় ছাৰ নহয় ছাৰ মই যাব খুজিছিলোঁ ছাৰ তাৰমানে আজি এটা অসুবিধা হ'ল আৰু ৰাতিপুৱা যাব খোজাৰ লগে লগে ছাৰ বৰষুণ দিছে অঁ ছাৰ আৰু এইফালে ঘৰতো অলপমান অসুবিধা হৈ আছে প্ৰব্লেম অঁ হ'ব মই বাৰু পৰহি মানে যাম ছাৰ কালি তাৰমানে আগতে যাব লাগিব এটা বন্ধুৰ লগত হ'ব ছাৰ অঁ মই ঘৰৰ পৰা কামটো কৰিম অঁ সেইবোৰ শুনি আছে ছাৰ আপোনাক কোৱা নাই অঁ অঁ দে আপুনি পুলিচ নেকি হা মোক পুলিচ কিবাতো নহয় নিশ্চয় ৰহস্য আছে পুলিচ মই দেখা বুলি চিন পোৱা নাই হয় নেকি আপুনি দেখা আছে তে হয় নেকি অঁ তাৰমানে আপুনি চিভিল ড্ৰেছত নহয় তাৰমানে মোৰ আজি ডিউটিটো অফ আছিল অফ থাকিলেও মই তাৰমানে হাফ পেণ্ট পিন্ধি এনেকৈ ঘূৰি আছোঁ তেজৰ মাহে থ'ব পাৰিম তাৰমানে তোমাৰ লগত কথা এটা আছে আপোনাৰ লগত এটা বহুত ডাঙৰ কথা এটা আছে আপুনি সেনেকে কিয় চাই আছে এফাকে নাচগে আপুনি পুলিচ এটা মই পুলিচ হয় তাৰমানে মই মানুহ জিনিসৰ কথা নকওঁ শুন তাৰমানে মই এই শদিয়া যে মই যাই আছিলো এই গৰুটো মই লাদি পেলাই সেনেকে যাই আছো গৰু চৰুচি নহয় এই মোকতো শুনকচোন একবাৰ মোকতো শুন মই গৰুটো লাদি পেলাই সেনেকে মই যাই আছিলো তাতে এটা চলি তোমাৰ গৰুটো চলিটো লগিছি নহয় নহয় মোকতো শুনকচোন তাৰমানে তাতে এটা চলি কথা পাতি আছে গৰুটো নিম বুলি নহয় গৰু কথা আহি নপৰে তাৰমানে কথা পাতিছে বোলে কাৰোবাক বোলে দুদিন ভিতৰত বোলে তাক বোলে মাৰি পেলাব ফিনিছ কৰি দিব বোলে সেই তেতিয়াৰ পৰা মই পুলিচক দিছোঁ আপোনাক মই পালোঁ এতিয়া আপুনি কেনে এখন কৰে নাই নহ'লে কাৰোবাক সি চলটো মাৰি পেলাব কিবা কৰক ছাৰ মচলটো দেহে দি মিজলটো তাতেই ক'ব আছে মই পুলিচ যেতিয়া মোৰ দায়িত্ব আছে হয় ছাৰ মোৰ মোবাইল ঠাণ্ডা হৈ নিচে পৰি চাগে মোবাইল বাদ দিয়া তাক মাৰা ধৰা নহ'লে মোবাইল বাদ দিব নোৱাৰি মোবাইলটোৰ দাম হৈছে 80,000 টকা আইফোন এই মোবাইলটো বাদ দিলে মোৰ কেনেকৈ চলিব ছাৰ মোবাইলটোত কৰি মানুহটো বেছি ডাঙৰ হয় মোৰ চাকৰি আছে মোৰ ডিউটি হ'ল মানুহ ৰক্ষা কৰা মই এতিয়া সেই মানুহটোক এৰেষ্ট কৰিম এৰেষ্ট কৰি পেলাই মই তাক সোধা পোছা কৰিম তাৰপিছত যদি সি কি মাৰিম বুলি কৈছে মই হয়তো সোধা পোছা কৰি পেলাই তোমাক জনাম আৰু তুমি কিন্তু হাঁহি থাকিব লাগিব ছাৰ মই হাঁহি আছো কিন্তু সেই মানুহটোক নহ'লে মাৰি 2 দিন ভিতৰত মাৰি পেলাব বোলে তাক বোলে কোনোবা বোলে ডিষ্টাৰ্ব দি তাৰে হৈ পেলাই মাৰি পেলাব বোলে দুদিন বহুত দিন আছে 2 দিন বহুত খাৰাপ যাব ছাৰ নাজে ডেকা পুলিচ উঠা পাৰে 2 দিন যা সহজ নহয় চলটো যাতে আছে ছাৰ তুমি কিন্তু নাযাবা মই যাম ছাৰ মই নাযাওঁ সি মোক দেখছি মই অকলে যাম সি মোক দেখতে পাৰে মই কিন্তু তাক মই দূৰৰ পৰা দেখি দিম তুমি গেলি সুধিলি এই অলপমান এই ৱালখন যি আছে ৱালখন অলপমান আগত আছে ৱালখন কোণাটোতে আছে পাই নেকি কিন্তু আমাৰ থানাৰ পৰাই
আটা পুলিচক দম দি পেলাই সি পলাইছি সেইটো চোন নেকি চাগে মই নাভাবিলে আপুনি যাই পেলাই গম পাব আপুনি দেখছি মই কেনেকে গম পাম তুমি ইয়াৰ পৰা ধৰি দিছ না চুটি মই চিন পাম দেখি দিছো কি কাপোৰ পিন্ধিছে মোক ক কলা পিন্ধি আছে কলা স্পটিং পিন্ধি আছে হ'ব আপোনাৰ টাইম আয়েগা তাৰ টাইম নাই তাৰ টাইম যাবই মৰ্নিং না এটা তুমি এটা থাকা তুমি কোৱা বুলি মন নহয় ছাৰ আপোনাৰ লগত অলপমান মই যাওঁ আপোনাক মই ভালকে দেখি দিম চলি নালাগে মই চিন পাম ক'লে আপোনাৰ টাইম আইগা পিন্ধি আছে তো যাওঁ আরে পারবো না তাক ধরবিয়া পুলিশ হই না নয় বিয়াটা হবা লাগবো ধরবিয়া লাগবো পুলিশ হলেও নহলে ধরবিয়া লাগবো বেলেগ জ্বালা দিছি এক মাৰিব পাৰিলি একবাৰ ৰ সি মোক কৈছিল যে আপোনাৰ টাইম আইগা ইটো চলি নেকি এক টাইমটো কেতিয়াও নাই সেইকাৰণে মই ড্ৰেছ চৌকাই পেলাই ইটো ডিপজিশ্যনত কৈছোঁ ৰবা আৰে ভাইটি দাদা তুমি এটা কথা কোৱাছো আৰু এটা মোক কথা কোৱাছো কি কথা তুমি ৰাতিপুৱাৰ পৰা কাৰোবাক মাৰিম মাৰিম বুলি কৈ আছ নেকি মাৰিম মাৰিম বুলি কৈ আছো হৈ মাৰিম বুলি কৈছ আকৌ মাৰিম আপোনাক মাৰিম বুলি কোনে ক'লা এই পুলিচ তাত ফৰ্মেচ থাকি যায় নহয় আপোনাক মাৰিম বুলি কোনে ক'লা আপুনি কেনেকৈ গম পালা আপোনাৰ তোমাৰ ওচৰত তোমাৰ ওপৰত মোক এজাৰ ৰান দিছে কোনে তোমাৰ লগৰে হওক বা তোমাৰ বন্ধুৱে হওক কোনোবা এজনটো দিছে এজাৰ ৰান তোক কিয় ডিষ্টাৰ্ব দিছি কি টাইমত ডিষ্টাৰ্ব দিছি কিয় ডিষ্টাৰ্ব দিছি কি হাঁতে ডিষ্টাৰ্ব দিছি কিহৰ কাৰণে ডিষ্টাৰ্ব দিছি কি চোৰ কাৰণে ডিষ্টাৰ্ব দিছি আৰু কিয় মাৰবি তই ছাৰ মই কাকো নামৰো মোক কোনো ডিষ্টাৰ্ব দিয়া নাই মোক ডিষ্টাৰ্ব দিছি মোক ছাৰ মোক মই মুঠক মাৰিম বুলি কৈছোঁ ছাৰ মোক ৰাতি ছাৰ শুই যাওঁ মুঠ হৈ কামৰো ছাৰ ৰাতি মোক মোক কামৰো সেই ডিষ্টাৰ্ব ছাৰ তাক 2-3 দিন মাৰি দে মই পুলিচত দিয়াইছে নকওঁ এটা সাধাৰণ মোৰ কাৰণে কেছ দিব যায় বহুত মানুহ দেখিছোঁ মাত্ৰ বা কি হৈ গৈছিল বহুত মানুহ দেখিছোঁ কিন্তু গৰু এইগিলাখনৰ কাৰণে কেছ দিব চাব পাৰি সাধাৰণ মোৰ কাৰণে কেছ দিব গৈছে মই পুলিচ চাকৰি নকৰোঁ আৰু ছাৰ মোৰ মাৰি দিব পাৰিবি না ছাৰ মোৰ মাৰি দিব পাৰিবি না তই মাৰি থাকিম নিজত লগালা মই কাক মানুহ মাৰিম বুলি কৈছোঁ মোৰ তাই মোক কামৰে থকা সদায় ৰাতি ডিষ্টাৰ্ব নকৰে 2-3 দিনতে তাক মাৰিবই লাগিব শুনি সুস্থ গৈছে তাক মই দেখিলি এতিয়া তাক মই যে এটা লাৰু আনিলোঁ তাক এই বিনা দোষত জুত লগাইছে এতিয়া পুলিচটো মোক নিলে কি লাভ হয় ও স্যার শুনক কেমন আছে আৰু ৰবা তোমাক যে মই মানটো দেখি দিছিলো যে মাৰিম বুলি কৈছিল যে কি কৰিলে তাক মই অৰিজিনেল পুলিচ নহয় কি মই এতিয়া মই কথা মাহা কৈছোঁ শুনক মই এজন ভাল শিক্ষিত ল'ৰা আৰু মই চাকৰি কৰোঁ কিন্তু পুলিচো নহয় আপুনি আৰু মই কথাটো কওঁ শুনক যেতিয়া পুলিচ বুলি কেছটো দিবলৈ গৈছিলা তেতিয়া মই পইচাৰ আৰু সোণৰ হেৰি বুলি ভাবিছিলোঁ সেইবাবে মই গৈছিলোঁ কিন্তু সাধাৰণ মোৰ হাতৰ কাৰণে তুমি যি মোক কথাটো ক'লা মইতো সেইটো ভবাই নাছিলোঁ আৰু মই মূৰ্খ মই যদি তোমাক যদি সেই কথাটো যদি একবাৰ খুজিলোঁ কি মাৰিব তেতিয়া মই ইমান স্যার সি নহয় সি এটা ফোন কৰি আছে সি একবাৰ 2 দিন ষ্টেপ দি আছে বোলে তোমাৰ কথা মই আৰু নুশুনো এতিয়া সি মোৰ মাৰিব বোলে মাৰিব দিছোঁ মই তাৰমানে সি মোৰ মাৰবো মানুহ নামৰে নামৰে সি তাৰমানে কথা পাতি আছিল দেখোন কৈছে মই 2 দিন তাক মই ফিনিছ কৰি পেলাম সেইকাৰণে আপোনাক মই ক'লো আৰু আপুনিও পুলিচ আচল পুলিচ নহয় আৰু মই কথাটো কওঁ শুনক যি মই মই জানি বুজি মই পুলিচ চাকৰিটো নল'লোঁ যি এনেকুৱা বহুত থাকিব সেইবাবে মই চাকৰিটো এৰি দি পেলাই মই এটা ভাল চাকৰি পাইছোঁ সেইটো দৰমহা মোৰ বহুত আৰু মই লাইফত পুলিচ সাধাৰণ মোৰ হাতৰ কাৰণে কেছ দিবলৈ গৈছিলা মহে মাৰে নে হাতী মাৰে কি মাৰে মই নাজনো ছাৰ সি আকৌ ফোন কৰা মই শুনিছিলো সি শুনাটো ডাঙৰ কথা নহয় সুধিব লাগিব মই সোধা নাই সি ফোন কৰি পেলাই গুচি গ'ল মই কাণ পাতি শুনি থাকোঁ আপোনাক ক'লো বিচাৰি তুমি সুধিব লাগিছিল যে ভাইটি তুমি কি মাৰিবা কিয় মাৰিবা কি কাৰণত মাৰিবা সাধাৰণ মোৰ হাতৰ কাৰণে তুমি সুধিব নোৱাৰা কি কাৰণত মাৰিবা কিয় মাৰিবা কি হেৰিত মাৰিবা সেইটো তুমি সুধিব লাগিছিল ছাৰ মোৰ মাথাত নাহিলে ছাৰ নাই কিন্তু তুমি কেছটো দিয়াৰ কথাটো তোমাৰ মাথাত আহিছে কি ডাঙৰ তোমাক শুনা
যদি তোমাৰ চকুৰ আগত যদি মানুহ এজন যদি মৰো অৱস্থাত তুমি আগে পুলিচক মাতিবা না এম্বুলেঞ্চক মাতিবা কোৱাচোন? মই আগে ছাৰ এম্বুলেঞ্চক মাতিম ছাৰ। সেইটো কথা যিটো মানে জ্ঞানত আহিব, কিন্তু এই কথাটো তোমাৰ কিয় জ্ঞানত নাহিল? যি কিয় মাৰে আগে সুধি লওক। হয় তুমিতো বিচাৰটোতো তুমি নিজে ভাঙি দিব পাৰিলা হয়তো, কিন্তু মোৰ মাথাত যে নাহিল। চব কাৰণত যি পুলিচ মাতিবা সেইটোতো কথা ক'তো আইনত লিখা নাই। হয় ছাৰ, হয় আপুনি ছাৰ একদম ৰাইট কথা কৈছে। মই এতিয়া মোৰ সেইটোতো সোমাই নাই, মোৰ এইটো ক'ল আহিছে হা, থাকিবা ভালকে হা। নকলি পুলিচ মানে মিছি গেল আৰু সেই চলটো বা ক'কবা গেল। সেই ছাৰে কিন্তু ভাল কথা আনি কৈছে, কিন্তু পুৰা বুজিছে, ভাল কথাই কৈছে। দাদা শুনকচোন, কি ল'ৰা আপোনাক মই চিনি পাব লাগছি। তাতে যে আপুনি যে কাৰোবাক যে মাৰিমকে আহিছিলে যি, মই সেইটো তুমি কাক মাৰা কথা কৈছিলে? মই মানে মানুহক নহয়, কাকো নহয়, মই মানে মুহঁতৰ কাৰণে বহুত জ্বালা পাই আছো। মই মুহঁতক মাৰিম বুলি কৈছিলো, 2 দিন ভিতৰতে মাৰিম বুলি কৈছিলো মই মুহঁতক। তাৰ মানে আপুনি য'ত লগাইছি মই জোতকা নাই, তাৰমানে মই পৰা গৰুটো লাদি হ'ব আহি আছো, আপুনি ফোন কৰি কাৰোবাক মাৰিমকে কৈ আছে। পুলিচে তাক মই ক'লো, সি বোলে পুলিচ নকলি বোলে পুলিচ বোলে। নকলি পুলিচ বোলে, সিও কিবা চাকৰি বোলে কৰে বোলে। চাকৰি কৰে তো কেনে লাগিল ভিডিওটো চাই? যদি ভাল লাগছে সাবস্ক্রাইব আর কমেন্ট আর শেয়ার এটা করবা। তো এটা শেয়ার করে দিও আর ভিডিওটো সমাপ্ত করে দিও। বয়ফ্রেন্ড তোমাৰ নাই যদি মই কৰিম প্ৰপ'জ, যিদিনা গম পাম ভাল নাপা বহুত প্ৰপ'জ।